এইটো আইনগত এটা যেটো ব্যৱস্থা আৰু আইনগত প্ৰক্ৰিয়া সো আইনগতভাৱে তেখেতসকলে যেটো কৰিছে ইয়াত আমি একো ক'ব নোৱাৰো আমি নিবিচাৰো যে বড়োলেণ্ডটো পুনৰ কিবা হিংসা হওক কিবা এটা বেয়া পৰিৱেশ হওক আইনগতভাৱে কোনোবা ভুল কৰিলে ই শাস্তি পাব ইয়াতটো আৰু আপোনালোকে জানে আমিও জানো কিন্তু মই হেতুকে বিচাৰো যে বড়োলেণ্ডত যাতে কোনো আৰু অশান্তি কৰিবলৈ নিবিচাৰে বা অস্ত্ৰ বা তেনেকা বন্দুক ভাৰতৰ পৰিৱেশটো আমাক বহুতখিনি আগতে যিখিনি আমাক কিবা এটা দিছে তেনেকুৱা আমাৰ ক্ষতিও কৰিছে গতিকে বড়োলেণ্ডত তেনেকা পৰিৱেশ যাতে পুনৰ নাহে ইয়াৰ কাৰণে মই সকলো পক্ষকে এই ক্ষেত্ৰত মানে সিনচিয়াৰলি আগবাঢ়িবলৈ মই অনুৰোধ কৰিছো সোৰ্সটো আৰক্ষী তাত থাকিব এই হিচাপে আৰক্ষীয়ে কৈছে যদি তেনেকুৱা কোনোবা কৰিব বিচাৰিছে এটো বহুত দুখৰ বিষয় এনেকা কোনো কৰিব নালাগে এতিয়া শান্তি আহাৰ কাৰণে এই বছৰ 25 জন ল'ৰা ছোৱালী UPSC ক্লিয়াৰ কৰিছে বড়োলেণ্ড অঞ্চলৰ পৰা বহুত হাজাৰ ল'ৰা ছোৱালী ডিফেন্সত চাকৰি পাইছে শিক্ষা দীক্ষা সকলৰ দিশত এতিয়া লাহে লাহে আগবাঢ়ি গৈছে স্পৰ্টছত লাহে লাহে আগবাঢ়ি গৈছে আৰু এনেকা সময়ত যদি কোনোবা আমাৰ অঞ্চলটো ইনষ্টেবল কৰিব বিচাৰে এটো খুব আনফৰচুনেট হয় আমাৰ কিবা অধিকাৰৰ কথা আছে এটো ডেমক্ৰেটিক্যালি আমি ফাইট কৰিব লাগিব সৰকাৰৰ লগত আলোচনা কৰিব লাগিব ইতিমধ্যে ভাৰত সৰকাৰ অসম সৰকাৰে তিনিবাৰকৈ চুক্তি কৰি বড়োসকলৰ প্ৰতি এই অঞ্চলৰ ৰাইজৰ প্ৰতি যেটো মৰম যেটো স্নেহ এটো ইতিমধ্যে সৰকাৰে দেখুৱাইছে গতিকে আৰু যদি কিবা লাগে আমি সৰকাৰৰ লগত আলোচনা কৰিব পাৰো আমি গণতান্ত্ৰিক সংগ্ৰাম কৰিব পাৰো বিভিন্ন কাৰ্যসূচী ল'ব পাৰো কিন্তু কোনোবা পুনৰ অস্ত্ৰ লওক এটো আমি কোনোদিনে নিবিচাৰো